প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভগৱানে আপোনালোকক কুশলে ৰাখিছে। মই আজি আপোনালোকৰ মনত উপজা এটা প্ৰশ্নৰ বিষয়ে ক'ব খুজিছোঁ। প্ৰশ্নটো হ'ল, আমি আমাৰ দৈনন্দিন জীৱনত সুখী হ'বলৈ, ধন টকা পইচাৰে সমৃদ্ধিশালী হ'বলৈ, লগতে ইয়াৰ দ্বাৰা মনৰ সকলো আশা আকাংক্ষা পূৰণ কৰিবলৈ অহৰহ চেষ্টা কৰোঁ। কিন্তু এই দিশত সকলোৱে জানো সফল হয় বা মনে বিচৰাৰ দৰে সকলো পায়? নিশ্চয় নাপায়, নহয় জানো? নোপোৱাসকলে হতাশাত ভোগে আৰু নানান অপায় অশান্তিৰ মাজত সোমাই পৰে আৰু তেতিয়াই ভগৱান বোলা শব্দটোকে বেয়া পাবলৈ আৰম্ভ কৰে, নহয় জানো? কিন্তু ইয়াত ভগৱানৰ কি দোষ? ভগৱানেতো আমাক প্ৰত্যেককে এটা শৰীৰৰ লগতে এটা মগজ দি পঠাইছে, যিয়ে মানৱ জীৱনত প্ৰয়োজন হ'ব পৰা সকলো কথা, পৰিৱেশ পৰিস্থিতিৰ কথা চিন্তা কৰিব পৰা শক্তি পঞ্জীভূত কৰি ৰাখিছে। অথচ ইয়াৰ পিছতো আমি কোনোবা ক্ষেত্ৰত অসফল হ'লে নাইবা বিচৰা বস্তুটো নাপালে ভগৱানকে দায়ী কৰোঁ। প্ৰকৃততে আমি ভাবিব লাগে কি আৰু ভাবোঁ কি? মই আপোনালোকক সকলোকে অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে সদায় আপোনালোকৰ পোৱাখিনি ভগৱানৰ আশীৰ্বাদ বুলি আৰু নোপোৱাখিনিক ভগৱানৰ ইচ্ছা হোৱা নাই বুলি ভাবক। দেখিব আপুনি আপোনাৰ সৰ্বাধিক সমস্যাৰ আৰু চিন্তাৰ পৰা উদ্ধাৰ পাইছে। কিন্তু আপোনালোকে নিজৰ সৎকৰ্মখিনিক নাপাহৰিব। নিজৰ যি কৰ্তব্য আপুনি কৰিবলৈ পাইছে, তাক সৰুৱেই হওক বা ডাঙৰেই হওক, একান্ত নিষ্ঠা সহকাৰে কৰি যাওক। আপুনি এদিন সফল হ'বই। আজিলৈ সামৰণি মাৰিলোঁ দেই। ধন্যবাদ।